নমস্কাৰ, কি খবৰ? নতুন বছৰৰ শুভেচ্ছা জনালো আপোনালোক সকলোকে। কেপশ্যনটো দেখি চাগে নিশ্চয় আপোনালোকে গমে পাইছে যে আজি মই ক'ত আহিছোঁ এণ্ড আজি ব্লগটোত কি কি দেখিব। এক্সাইটেড নে বাৰু আপোনালোকে? মই কিন্তু বহুত এক্সাইটেড দেই আপোনালোকক দেখাবলৈ। চ' দেৰি নকৰোঁ, ব্লগটো ষ্টাৰ্ট কৰোঁ। চবে চাই দিয়া ইফালে ব্লগ দিব লাগিব ন। ऐसे कीजिए। हेलो, আজি আমি আহিছোঁ কিৰণশ্ৰী গ্ৰেণ্ডত মানে 31st যিহেতু আজি বছৰৰ শেষ দিন মানে 2023 লাষ্ট ডে। চ' আজি আমি আহিছোঁ দাদাহঁতৰ লগত মানে ফেমিলি আৰু দাদাহঁতৰ লগত আহিছোঁ। এতিয়া আমি এতিয়া ছানছেট হ'লে অলমষ্ট 4 কিমান হ'ল টাইম কিমান হ'ল 4:34 মানে ছানছেট হ'ল আৰু আমি এতিয়া চুইমিং পুলত আছোঁ। এয়া বনাইছে আৰু কিন্তু আৰু সাক্ষী চব আছে। চব ইয়াতে গা পা ধুলে, ইমান ঠাণ্ডাত গা ধুইছে, বাপৰে বাপ। মোৰতো পুৰা এনজয় কৰিছে ইয়াতে। আৰু মই দেখাই আছোঁ ৰ'বক, এয়া চোৱা ইমান ধুনীয়া ধুনীয়া ছোৱালীকেইটা আমাৰ। এয়া বহুত ধুনীয়া ধুনীয়া। আৰু এতিয়া ছানছেট হ'ব হ'ল, চব কি ধুনীয়া লাগিছে ক্লাউড। হাইছো আৰু আনিছে বল পেলাই আছে। এইটো আনিছে বল পেলাই আছে। চ' বহুত ধুনীয়া দেই। দেখাই থাকিম ৰাতিলৈকে। ৰাতি ইয়াতে DJ এটা আহিব। চ' ৰাতিৰ পাৰ্টিটো দেখাম। আৰু ইয়াৰ আগত আমি লাঞ্চ কৰিলোঁ। লাঞ্চটো যিহেতু আমি কেপচাৰ কৰিব নোৱাৰিলোঁ, খোৱাটো মেইন। বহুত ভোক লাগি আছিলে, বহুত দেৰি হৈ গৈছিলে অলৰেডি আমাৰ আহা। চ' আমি অলমষ্ট চ' আমি খাইলোঁ। এয়া ইমান ধুনীয়া লাইট জ্বলাইছে, ৰ'বক মই দেখাইছোঁ। এতিয়া পাৰ্টি ষ্টাৰ্ট হ'ব আৰু দাদাহঁতকো দেখাই দিম, চবকে দেখাই দিম। এতিয়া আমি ৰেডি হ'ব গৈ আছোঁ, হাতত চেণ্ডেল, কাৰণ ৰাতি পাৰ্টি আছে যিহেতু আমি এতিয়া ৰেডি হ'ব লাগিব। आ जाओ वैसे ना वीडियो है ये ब्लॉग के लिए। कौन सा चैनल है आपका? पूजा बड़ा कश्यप। इतना आमी रूमत गए आसो। ये तो बाबा फाइनली आमी रूम आही पाई गलो। इतना आमी অলপ ৰেষ্ট লৈ যাম। এইটো মোক চোৱা না, বেয়া লাগি মাইছেলফ। ইভিনিং হ'ল আৰু বনে মোক এয়া চাহ বনাই দিছে। Cheers. মই এতিয়া তলত যাওঁ পাৰ্টি কৰিবলৈ। আমাৰ ফেমিলিটো আৰু সিহঁতৰটো দিছ ইজ আমাৰ আন্টি আউটফিট ছোৱালীকেইটা। এয়া আমাক বেংকি দিছে এণ্ট্ৰি। আমি এতিয়া গৈ আছোঁ পাৰ্টিলৈ। Wow.
अबे वेन तो देखा ये दिखाओ वेन अब YouTube में देखा ये वेन ये यो पूरा एकदम विंटर মানে বনফায়াৰটো লাগিবই আমাক ভাই আৰু 31st ডিসেম্বৰ হয় 2023 লাষ্ট দিনাখন অলপমান এনজয় কৰিমে ন পিটিকে আৰু চাওক ইমান ধুনীয়া ধুনীয়া লাইট লগাইছে ইমান ধুনীয়াকে ডেকোৰেট কৰিছে এতিয়া এটা পাৰ্টিৰ পৰা আৰু বেলেগ এটা পাৰ্টিলৈ গৈ আছো চবে গৈ আছো Good morning from Kiranshree Grand. যেহেতু আজি আমাৰ লাষ্ট ডে আমি আজি ঘৰ যাম আৰু সবে একদম ব্ৰেকফাষ্ট কৰি ল'ব পুৰা লাঞ্চ কৰিব নালাগে আৰু একদম হেভি আমি আৰু এতিয়া সুইমিং পুলৰ ওচৰত বহি আমি ভিউটো লৈ আছো এনজয় কৰি আছো ধুনীয়াকে বল যোৱাকালি ভাল লাগিলে এনজয় কৰিলা আমি যোৱাকালি বহুত এনজয় কৰিছো এয়া আমি এতিয়া ৰুমত গৈ বল কাপোৰবোৰ ভৰাই দিবা দেই ডান বাবা আৰু সেয়া বৌ একদম বিউটিফুল বৌ আমাৰ ইয়াতে ধুনু মাহঁতক দেখাম চাওঁ ধুনু এয়া চাওঁ ধুনু মাক হাই হাৰ্ষু কিঞ্জুৰ লগত খেলি আছে চাই তোমাৰ ভাল লাগিছে নে কিঞ্জু হাৰ্ষুৰ লগত খেলি ভাল লাগিছে নে